এই প্ৰশ্নৰ একমত অনেকৰ আজিৰ খণ্ডত। এখন ৰাজ্যৰ উন্নয়নৰ খতিয়ান লৈ আহে প্ৰতি বছৰৰ বাজেটে। বাজেট সমাগত 12 মাৰ্চত বাজেট উত্থাপন হ'ব। এই বছৰৰ বাজেটক লৈ কেনে ধৰণৰ আশা কৰিছে জনসাধাৰণে আহকচোন জানো। আমাৰতো এতিয়া চাকৰি বাকৰি নাই, আমি মানুহ ঘৰত কাম কৰি খাওঁ, বস্তুৰৰ দাম বাঢ়িছে বেছি। তা আমাৰ নিচিনা মানুহটো আৰু কিনি খোৱাটোৱে মুস্কিল, একদম সম্ভৱে নহয়। আপুনি বাজেটক লৈ কি আশা কৰিছে? এতিয়া আমি ভাবোঁ কি অলপমান বস্তু বাহানিৰ দামবিলাক কমিলে তেতিয়া আমিও জীয়াই থাকিব পাৰিম, আমি সেইটোৱে বিচাৰোঁ। ৰান্ধনি ঘৰৰ এইবিলাক বহুত দাম বাঢ়িছে, গেছৰ দাম বাঢ়িছে, এইবিলাক কমিলে ভাল হয় আৰু আমাৰ নিচিনা সাধাৰণ শ্ৰেণীৰ কাৰণে। দাম কমাটো বহুত বেটাৰ হ'ব আমাৰ কাৰণে। সাধাৰণ ৰাইজৰ চলা ফিৰা বহুত অসুবিধা হৈছে। ইনকাম নাই, ইনকামটো কম, মূল্যবৃদ্ধি বেছি হৈ গ'ল, চলিবৰ কাৰণে বহুত অসুবিধা হৈ আছে। মানে বাজেট এখন বছৰৰ কাৰণে কৰে যে বছৰত এটা হিচাপ কৰে যে এইখিনি আমি খৰচ কৰিব পাৰিম, এই ধৰণে পাব্লিকে এইখিনি বেনিফিট দিব পাৰিম। বস্তুৰ দামটো কমাটো বিচাৰে, কমা নহয় আচলতে ৰিজনেবল হ'ব লাগে। কষ্ট অফ প্ৰডাকশ্যনৰ লগত বস্তুৰ দামটোৰ বজাৰ দামটো মিল থাকিব লাগে। সাংঘাতিক কম বা সাংঘাতিক বেছি বুলি বস্তুখন এটা যুক্তি লাগে। তেতিয়াহে জনসাধাৰণৰ চৰকাৰৰ প্ৰতি আস্থাটো বাঢ়ে আৰু সেইটোৱে ৰাইজে আশা কৰে যে যি কয় সঁচা কওক আৰু সেইমতে কাম কৰক। ৰাস্তা ঘাটৰ কামবিলাক আগবাঢ়িব লাগে, সেইটোৱে মই বিচাৰিছোঁ। ৰাস্তা ঘাট বহুত পিছ পৰি আছে, ভাঙি চিঙি গৈছে, এইবিলাক মেৰামতি কৰি বা ভাল কৰিব লাগে আৰু সেইটোৱে বিচাৰিছোঁ। ৰাস্তা ঘাট বেছিকৈ উন্নয়ন হ'লেহে আমাৰ মানে প্ৰগতিৰ আগবঢ়া বুলি ভাবিম আৰু। বস্তুকেইটা দাম কমি গ'লে ৰাস্তা ঘাট ভাল হ'লে চবকে ভাল হয়, আমাকো ভাল লাগে, এনেকৈ চৰকাৰ লাগে আমাকো। যিখিনি ধৰক বস্তু এইবিলাক যিমান কমত আমি এতিয়া আনো, ইমান কমত বেচিলে বেছি ভাল, ৰাজ্যৰ কাৰণেও ভাল, আমাৰ কাৰণেও ভাল। বস্তুবিলাকৰ দাম বহুত বাঢ়ি গৈছে। বস্তুখিনিৰ দাম মানে কি কিছুমান নিবনুৱা আছে যে তেওঁলোকে কিবা খাব খুজিলেও তাৰমানে সিহঁতৰ পইচাৰ কাৰণে সিহঁতে খাব নোৱাৰে। যাতে মানে এনেকুৱা এটা লিমিটত মানে বস্তুৰ দামটো বঢ়ক, যাতে মানে সকলোৱে মানে এইখন চৰকাৰৰ পৰা যিখিনি আশা কৰিছিল, সেইকাৰণে মই ৰাইজক বা চৰকাৰক এতিয়া এটা মানে কি আহ্বান জনাইছোঁ যাতে এইখন চৰকাৰে যাতে খুব এটা ভাল কাম এটা কৰি দেখুৱাওক। বাজেট অধিৱেশনখনত যাতে বস্তুৰ দাম কমাই ৰাস্তা ঘাটবিলাক ভাল কৰে। আশ্বাসে দি আছে প্ৰত্যেক বছৰে, প্ৰত্যেকবাৰেই বাজেটত তেওঁলোকৰ ইটো কৰিম সিটো কৰিম কয়হে, কিন্তু কথাৰে নহয়, কৰ্মৰে কৰি দেখাওক তেওঁলোকৰ। তিনিকুণীয়া পুখুৰীৰ